তো ৰাইজ এতিয়া ধাৰাসাৰ বৰষুণ আহি আছে আৰু ভিডিঅ' বনাব যাম বুলি ভাবিছিলোঁ আৰু আপোনালোকে দেখিছে বৰষুণ তো কি কৰোঁ কি কৰা যায় প্ৰকৃতিৰ এনে প্ৰতিকূল অৱস্থা দেখি ভালো লাগে আৰু ক'ৰবাত যাব থাকিলে কিনকিনীয়া বৰষুণ দি আছে আৰু গৈ আছোঁ সৰবত এই বৰষুণত অকণ জিকি অলপমান জিকি তো গাইজ সংযুক্ত হৈ যাওক আপোনালোকে আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱন জিন্দাবাদ ব্লগলৈ। তো গাইজ ওচৰত যাওঁ আপুনি হেলমেট আনিব, হেলমেটটো অনা নহ'ল তাৰ কাৰণে জিকি আছোঁ। তো সংযুক্ত হৈ যাওক। বজাৰ চজাৰ কৰি আহিলোঁ আৰু আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাম। হাইৰোডৰ মানে আমাৰ বৰনগৰখন উজ্জ্বলাৰ বাবে জিলিকাৰ বাবে ৰঙীন কৰাৰ বাবে এটা পদক্ষেপ হাতত লোৱা হৈছে আৰু সেই পদক্ষেপটো পেইণ্টিং আপোনালোকে দেখা পাই আছে মোৰ সন্মুখত। আৰু এতিয়া তো ব্যস্ততাপূৰ্ণ সৰবক আৰু বৰ্তমান ৰঙীন হৈ আহি আছে আমাৰ বৰনগৰ, আমি ৰঙীন কৰিব লাগিব আৰু তাৰ বাবে এটা পদক্ষেপ হাতত লৈছে আৰু মই দেখুৱাই আছোঁ আপোনালোক কোনে কোনে ইহঁতৰ সৰু সৰু এটা প্ৰচেষ্টা। কি ক'ব কেনেকুৱা আৰম্ভ হ'ল মানে প্ৰথমতে তোমাৰ পৰা জানিব বিচাৰিম মই। এটা ভাল পদক্ষেপ আৰম্ভ কৰিছে হয়নে নহয়? গতিকে এই বস্তুটো কেনেকুৱা মানে মাইণ্ডলৈ আহিব? নাই মানে ইয়াতে যিবিলাক ঠাই আছে গোটেই বেছিভাগ লেতেৰা হৈছে, বেনাৰ পোষ্টাৰ মাৰি পেলাই। তো এইবিলাক গুচাই পেলাই যদি আমি কিবা এটা নতুন কৰিব পাৰোঁ, ইয়াতে অহা যোৱা কৰোঁতে মানুহখিনিয়ে ভাল দেখা হ'ব আৰু পৰিৱেশটো ভাল হৈ থাকিব। চাফা হৈ থাকিলে ঠাইটো মানুহে লেতেৰা কৰিবলৈ বেয়া পায়। আচ্ছা সেইকাৰণে কিমান দিন ধৰি মানে এই প্ৰচেষ্টা হাতত লৈছে? আগতেও মই দেখিছোঁ তাতো কৰিছে, ভাল পেইণ্টিং কৰিছে। 4-5 দিন মানে এইটো কোনোবা এন জি অ'ই মানে নিজেও এনেকুৱা নহয়, মানে ফাৰ্ষ্ট টাইম ৰিজমৰ ফালৰ পৰা ৰিজমৰ ফালৰ পৰা হৈছিল সেইকাৰণে সুধিছোঁ মই। তাৰপিছত আমি 3-4জন মানে কৰি আছোঁ বৰ্তমান কৰি আছোঁ। এতিয়া বেষ্ট অফ লাক আৰু আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ এওঁলোকে এটা সৰু প্ৰচেষ্টাৰ দ্বাৰা এওঁলোকে ৰঙীন কৰিব বিচাৰিছে। তো আপোনালোকে সন্তুষ্ট হৈ থাকক। গোপনে গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো। তো এটা ছবি আঁকিছে ওল্ড ইজ গোল্ড। The next day. হে গাইজ গুড মৰ্ণিং। এক্সাম যিহেতু দি আছোঁ একদম বিন্দাছ, টেনশ্যন নাই। তো আপোনালোকে সংযুক্ত হৈ থাকক দিনটো কি হয় কি নহয়। এক্সাম এতিয়া প্ৰায় এইখিনি হ'ল আৰু বাকী আছে, তো গতিকে লিখিব লাগে। গতিকে আপোনালোকে অকণমান দেখুৱাই আছোঁ আৰু মই কেনেকৈ অনলাইন এক্সাম দি আছোঁ। এটা ইণ্টাৰেষ্টিং কথা হ'ল গাইজ, মানে ইণ্টাৰেষ্টিং মানে বহুত মানে ডাঙৰ কথা হ'ল। মই PDF ফাইলটো বনাই কিনে ইউনিভাৰ্চিটিৰ ৱেবছাইটত আপলোড কৰোঁতে এখন পেপাৰ আপলোড হ'ল। তাৰপিছত এখন যেতিয়া পেপাৰ আপলোড হ'ল তাৰপিছত কি কৰা যায় আৰু ছেকেণ্ড টাইম মই আপলোড কৰিব নোৱাৰা হ'লোঁ। তো ইউনিভাৰ্চিটিৰ হেল্পলাইন নম্বৰত কল কৰোঁ, একো ৰেছপন্স নাপাওঁ। এটাত আছে ইনকামিং নাই আৰু এটা ৱেবছাইটত মানে এটা নম্বৰত মানে ইনকামিং নাই, এটা নম্বৰ ছুইচ অফ। তো কি কৰা যায়, কথাটো ফিকম হ'ল। তো তেনেকুৱা পৰিস্থিতিত মই এইবাৰ নিজৰ কলেজৰ লগত কণ্টেক্ট কৰিলোঁ। যেতিয়া কলেজৰ লগত কণ্টেক্ট কৰিলোঁ, কলেজৰ ৱেবছাইটত জিমেইলত মই মানে মোৰ এনচাৰ শ্বীটবিলাক পঠাই দিলোঁ, চেণ্ড কৰিলোঁ। তো তাৰপিছতহে মোৰ এতিয়া একো নাই বুলি ক'লে। তেনেকুৱা হয় মাজে মাজে। তো বন্ধু আৰু এটা বজাৰ পৰা আৰু এটা মোৰ এক্সাম আছে, গতিকে আৰু এটা বজাৰ বাজিবলৈ আৰু ভালেখিনি সময় বাকী আছে। তো গতিকে গাইজ এইখিনি মুহূৰ্তত এটা বিশেষ বস্তু আপোনালোকক দেখুৱাই আছোঁ। সেই বস্তুটো কি আপোনালোকে চালেহে গম পাব। তো দেখুৱাই আছোঁ। বস্তুটো হৈছে এইটো আমাৰ নতুনকৈ মানে ঘৰ বনাইছে, মানে
মুৰ্গী থোৱা ঘৰ বনাইছে আৰু গতিকে আপোনালোকে দেখিছে চাওক এইবিলাক টুকু এইখিনি সৰু সৰু মুৰ্গী তো ইহঁতে বহুত আৰামত আছে কিন্তু দেই পুৰা বৰষুণ এনজয় কৰিছে চাওক আপোনালোকে তো কেনেকুৱা লাগিছে এইটো কমেণ্ট কৰি কেনে জনাব তো এইখন সৰু সুৰা ফাৰ্ম আমাৰ আৰু এইকেইটা মুৰ্গীক কি বুলি কয় জানেনে আপোনালোকে কয়লাৰ বুলি কয় আৰু ইহঁতেতো তামাম ধমাকেদাৰ আছে লাইটটো দিব লাগিব চাগে লাইটটো দিছোন দেই কোনো আৰু ইফালে তলৰ মানে দুই খুলুপ মানে দুইতলা প্ৰথম মানে গ্ৰাউণ্ড ফ্ল'ৰত থাকে আমাৰ এই ডাঙৰ কেইটা এইকেইটা বৰ্তমান লোকেল কেইটা থাকে আৰু সেইকেইটা বৰ্তমান তাতে চিকাৰত আছে আৰু ছেকেণ্ড ফ্ল'ৰত থাকে তাৰ মানে টপ ফ্ল'ৰত থাকে ইহঁতে আৰু লাইটটো দিছে ইহঁতে বহুত আৰামত আছে এটা আছিলে এইটো ওলাই কৰি গ'ল চক খাইছে চাগে